বিটিচিৰ নিৰ্বাচনৰ দিন হোৱাৰ লগে লগে এতিয়া নিৰ্বাচনী তৎপৰতা বৃদ্ধি হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ। তামোলপুৰত দেখা পোৱা গ'ল গণসুৰক্ষা প্ৰাৰ্থীৰ বিশাল ৰেলীত অংশগ্ৰহণ সাংসদ নৱশৰণীয়া অংশগ্ৰহণ কৰি কয় যে বিটিচিত এইবাৰ অকলে চৰকাৰ গঠন কৰিব জিএছপিয়ে। লগতে কয় 30খনকৈ আসন লাভ কৰিব এইবাৰ শৰণীয়াৰ নেতৃত্বত। বিটিচি পৰিষদৰ দিন নিৰ্বাচনৰ ঘোষণাৰ পিছতে বিটিচিত আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা। গণসুৰক্ষা প্ৰাৰ্থীয়ে তামোলপুৰৰ মহকুমাৰ অন্তৰ্গত 28 নং গয়াবাৰী পৰিষদীয় সমষ্টিত গণসুৰক্ষা প্ৰাৰ্থী দিলীপ শৰণীয়াৰ সমৰ্থনত তেলেগুৰিৰ পৰা এক বিশাল বাইক ৰেলীত শুভাৰম্ভ কৰে সাংসদ নৱকুমাৰ শৰণীয়াই। সাংসদগৰাকীয়ে বাইক ৰেলী উদ্বোধন কৰি কয় এইবাৰ 30খন আসন লাভ কৰিব বিটিচি পৰিষদ দখল কৰিব জিএছপিয়ে। ইপিনে সংবাদ মাধ্যমৰ আগতে কয় বিজেপি আৰু বিপিএফ ইউপিপিএলৰ মাজত কাজিয়া এখন গিৰিয়েক ঘৈণীয়েকৰ মাজৰ কাজিয়া। এই কাজিয়া কেতিয়াও তালাকলৈ গুচি নাযায়। বিজেপি চৰকাৰে বিপিএফ দলৰ নেতা হাগ্ৰামা মহিলাৰী আগতে কিয় নিয়ন্ত্ৰণ নকৰা বুলি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে। কি কৈছিল সাংসদগৰাকীয়ে আপোনালোকক শুনাই লৈছো। নৱশৰণীয়াক ৰাইজে দায়িত্ব দিছিল যে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা আৰু তেওঁলোকৰ সুৰক্ষা লাগে সম্পত্তি, আৰু তাৰ লগত আমাৰ উন্নয়ন আৰু বিভিন্ন পোৱা নোপোৱা বিষয়খিনি প্লাছ হৈছে। গতিকে যিহেতু MP এজনে এইখিনি সম্ভৱ নহয় কৰাটো, সেইকাৰণে আমি BTC কাউন্সিল লোৱাৰ কাৰণে আগবাঢ়িছোঁ। আৰু BTC কাউন্সিলখন ল'লে আমি ৰাইজৰ স্কুলৰ পৰা মন্দিৰৰ পৰা মছজিদলৈকে গীৰ্জালৈকে বাথৌ মন্দিৰলৈকে ইভেন তেওঁলোকৰ খোৱাপানীৰ সমস্যাৰ পৰা ইৰিগেশ্যনৰ পৰা আৰম্ভ কৰি একেবাৰে তেওঁলোকৰ সংস্থাপনৰ বাবে সকলোখিনি বিষয় আমি এড্ৰেছ কৰিব পাৰিম। ইভেন মহিলা সমিতিৰ টকা পইচা লাগে, কাৰণ জানে যে ভাৰতবৰ্ষত দুটা চৰকাৰ চলে, এটা হ'ল চেণ্ট্ৰেল চৰকাৰ, এটা ষ্টেট চৰকাৰ, কিন্তু BTC 3টা চৰকাৰ হ'লে, কাৰণ ইয়াত BTCৰ ক্ষমতাটো যথেষ্ট আছে, তেওঁলোকে সকলোবিলাক বিষয় তেওঁলোকে চম্ভালে। কিন্তু সেইকাৰণে আজিৰ দিনত যিটো বিজেপিৰ ইয়াৰ ষ্টেং, তেওঁলোকে আচলতে ইলেকশ্যন জিকাৰ কাৰণে তেওঁলোকে আমাৰ ঘৰৰ কাৰণে ইলেকশ্যন খেলিছে, বা ইউপিপিএলক জিকাৰ কাৰণে বা বিপিএল এই বাইকগুলিৰ জৰিয়তে বিশেষকৈ আমাৰ গয়াবাৰী, দৰঙাজুলি আৰু নাৰীজুলিৰ যিখিনি আমাৰ শুভাকাংক্ষী সমৰ্থক বা কৰ্মকৰ্তা আছে তেওঁলোকৰ লগত যোগাযোগ কৰা হ'ব। আৰু অলৰেডি আমাৰ দিহিঙৰ পৰা আৰম্ভ কৰি বহুত ঠাইত এই ধৰণৰ প্ৰগ্ৰেমবিলাক চলি থাকিব। আৰু আমাৰ বিশ্বাস আছে যে বিৰোধীবিলাকে যিমান বেলকি বাজি চবজি নকৰক কেলে, আমি যদি আমাৰ ৰাইজৰ ঘৰ টু ঘৰ যাব পাৰোঁ, এই কেইদিনত আমি সময় আছে, তেতিয়া আমি নিশ্চিতভাৱে আমি বিজয় হ'ব পাৰিম। এইটো আমাৰ কোনো সন্দেহ নাই। হাইজেক ৰূপে চাইছে। মই এইটো কথাই কওঁ যে হিমন্ত বিশ্ব শৰ্মা আৰু BPF বিজেপি বা ইউপিপিএলৰ যিখিনি কাজিয়া, সেইখিনি আচলতে এটা পৰিয়ালৰ গিৰিয়েক ঘৈণীয়েকৰ লগত কাজিয়া লগা নিচিনা। এইটো কোনো কাৰণতে ডিভৰ্চ বা তালাকলৈকে গুচি নাযায়, এইখিনি তেওঁলোকৰ ভিতৰৰ কথা। কাৰণ বিগত সময়খিনি তেওঁলোকে একেলগে বহিলে, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজিকালি বিজেপি মানে আচলতে ইয়াত হিমন্ত বিশ্ব শৰ্মা, তেওঁ আচলতে চ' কল চিফ মিনিষ্টাৰ আছিল ডিউৰিং তৰুণ গগৈ ৰেজিমত আৰু মানে সোণোৱালৰ ৰেজিমত। তেওঁলোকে একেলগে বহি একেখন ঢালতে খাইছিল, আৰু গভমেণ্টত যিমান টকা পইচা আছে তেওঁলোকৰ ক্ষেত্ৰত ঘৰলুকি কৰাৰ ক্ষেত্ৰত কিবা ক্ষেত্ৰত মই ভাবোঁ তেওঁলোকৰ কিছু হ'লেও মানে সহযোগিতা আছে। নহ'লে ইমান দিনে আগ্ৰামা মহিলাৰীৰ ওপৰত তেওঁলোকে কোনো ষ্টেপ নল'লে বা লোৱা নাছিল, আৰু তেওঁ চেলেঞ্জ কৰিব পৰা হৈছে। গতিকে এইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ অনাবৰ বা জিএছপিৰ যিখিনি সমস্যা বা এনেদৰে নৱশৰণীয়ে ক'ব বিচাৰে যে BTADত এইবাৰ জিএছপিৰ চৰকাৰ হ'ব। আৰু বৰ্তমান যি BPF আৰু বিজেপি আৰু ইউপিপিএলৰ মাজত যি বাকযুদ্ধ চলি আছে, এয়া যুদ্ধ গিৰিয়েক আৰু ঘৈণীয়েকৰ মাজত চলি থকা যুদ্ধ বুলি ক'লে এই যুদ্ধ কেতিয়াও তালাক পৰ্যায়লৈকে অৰ্থাৎ বিচ্ছেদলৈকে হৈ নাপাব বুলি ক'লে। পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব BTCবাসীয়ে কাক চৰকাৰ গ্ৰহণ কৰে, কাক আকোৱালি ল'ব। এই খবৰটো দিলোঁ। আৰু তামোলপুৰত এই বিশাল বাইক ৰেলী আজি গণসুৰক্ষা প্ৰাৰ্থী দেখা পোৱা গ'ল। পৰৱৰ্তী খবৰৰ BTADৰ A to Z খবৰ আমি আপোনালোকক দি থাকিম। ৰাজনৈতিক খবৰ চাই থাকিব একমাত্ৰ PI নিউজ। ধন্যবাদ।